আপোনালোকে জানে নে নাজানে মই নাজানো এতিয়া মৰাণ জনগোষ্ঠী যিসকল লোক মৰাণ জনগোষ্ঠীৰ লোকসকলে বিহুটো বৰ আপোনটোকাৰী কৰি ৰাখিছে ধৰ্ম হুঁচৰিৰ পৰা আৰম্ভ কৰি তেওঁলোকে ইমান সুন্দৰকৈ বিহুটোক ৰাখিছে তেওঁলোকে গছতলৰ বিহু ৰাখিছে ৰাতি বিহু কেতিয়াবা চাবলৈ যাব বৰ ভাল পাব এই কাৰণে ভাল পাব যে মৰাণসকলৰ যি ৰাতি বিহু এই ৰাতি বিহুত আপোনালোকে দেখিব যে এখন খেলপথাৰ চৌদিশৰ পৰা বাঁহৰ মানে আপোনাৰ বাঁহেৰে বেৰি পেলায় বেৰি নাচনীক ঘৰত গৈ তামোল পাণ দি খোজে আৰু নাচনী যে আহিব এই নাচনীক কিন্তু সুৰক্ষিতভাৱে তেওঁলোকক আকৌ ঘৰত দি আহিব লাগিব পিছদিনা গতিকে এই দায়বদ্ধতাটো তাত প্ৰতিফলিত হয় কেনেবাকৈ যদি নাচনী কোনোবা ঢুলীয়া কোনোবা বিহুৱাৰ প্ৰেমত পৰি তেওঁ যদি পলাই যায় যিটো গাঁৱত হয় বিবাহ পাশত আবদ্ধ হ'বলৈ তেতিয়া তেওঁলোকে সেই নাচনীৰ এটা প্ৰতিমূৰ্তি সাজি তাত গৈ ক্ষমা ভিক্ষা মাগিব লাগিব সেৱা ধৰিব লাগিব প্ৰায়শ্চিত্ত কৰিব লাগিব এই ধৰণৰ কিছুমান নীতি নিয়ম আছে এইবোৰ বৰ চাবলৈ ভাল লগা আটাইতকৈ ভাল লগা দিশটো তাত কি জানেনে তাত তেওঁলোকে যেতিয়া বিহু মাৰি থাকে নাচনীৰ কেইবাটাও দল থাকে এই নাচনীসকলে গোটেই খেলপথাৰখন ঘূৰি 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 নাচে তেওঁলোকে নাচি থাকিব নাম জুৰিব নাচিব আৰু ইপাৰৰ পৰা ডেকা ল'ৰাহঁতে বিহুৱাসকলে তেওঁলোকে এই ঢোল নলয় এই যে বাঁহবোৰ বান্ধি থোৱা থাকে তাতে কামি দুডাল লৈ আপোনাৰ বিহু নাম জুৰিব কোনজনী নাচনীয়ে কি সাজ পিন্ধিছে কি পোছাক পিন্ধিছে যদি পাৰ্টিকুলাৰ বিশেষভাৱে সেই নাচনীজনীক জোকাব লাগে কিবা এষাৰ গাব লাগে বা বৰ্ণনা কৰিব লাগে বা প্ৰশংসা কৰিব লাগে সেই তাত বজাই বজাই তেওঁ খুব ধুনীয়াকৈ কৰে মৰাণ মটকসকল সোণোৱাল কছাৰীসকলৰ পৰা আৰম্ভ কৰি দেউৰীসকলৰ বিহু বৰ তেওঁলোকে কিন্তু সযতনে ৰাখি থৈ